আজি ৰাতিপুৱা শুই উঠা দেৰি আকৌ উঠিয়ে এজন বিশেষ ব্যক্তিক লগ পাওঁ। সেইজন হৈছে আমাৰ বোন্দাটো বিচনাত শুই আছে আৰু মই উঠি আহি মুখ হাতকেইটা ধুই লওঁ প্ৰথমে। তাৰপৰা মুখ হাত মোহাৰি মেলি চাহ তাহখন খাই লওঁ। চাহ তাহ খাই আকৌ দুপৰীয়া টাইমত চুলিকেইডাল কাটি আহোঁ বুলি ভাবিলোঁ মানে ওলাই মেলি চাইকেলে উলিয়ালোঁ। চাইকেল উলিয়াই সেই গাঁৱত যাবলৈ ল'লোঁ। সেই আমাৰ গাঁৱৰ দৃশ্য আৰু চুলি কাটি আহিলৈ আকৌ ঘৰ সোমালোহি। আহি আকৌ লগৰ এটা ঘৰত যাবলগীয়া হ'ল, কাম এটা আছে কাৰণ কাম চাম কৰি আহি আকৌ ছাগলীজনী আনিবলগীয়া হ'ল। সেইকাৰণে ছাগলীজনীৰ ভিতৰত পালোঁহি। সেইজনী আমাৰ ছাগলী। আকৌ চাওকচোন এই জেগাকণ কিমান ধুনীয়া। ছাগলীজনীয়ে মোক টানি টানি লৈ গৈছে, ঘৰলৈ যাব লাগে। আকৌ লগৰটোৰ লগত ওলাই আহিলোঁ। ওলাই অহাটো মানে আমাৰ পৰম্পৰা। আহি আৰু দুটাক লগ পালোঁ। পাই আমাৰ পাগলামিবোৰ আৰম্ভ হয়। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ।